শইকীয়া শইকীয়া আছনে? ভিতৰলৈ দিয়া। তই কি কৰি আছ? কি কৰি আছ? আছাম টেটৰ অনলাইন কৰি আছো, তই কৰিলি নে বাৰু? আছাম টেটৰ অনলাইন নাই কৰা নহয়। তই কৰাই নাই মানে অনলাইন? সেই কৰা নাই মানে কৰাই নাই আৰু মই অনলাইন। সকলোৱে কৰি আজৰি হ'ব হ'ল। কৰিব লাগিব। ঐ ল'ৰা, অসম চৰকাৰ চাকৰি গম পাৱ নে? অসম চৰকাৰ চাকৰিৰ ভিতৰত এইটোৱেহে ভাল চাকৰি আছে, মানে পইচা নিদিয়াকৈ ল'ব পৰা। বাকীকালটো পইচা দি আমি দুখীয়া মানুহে ল'বই নোৱাৰোঁ। গতিকে তই অনলাইনটো কৰিয়েই দে ঐ। মই ডকুমেণ্টছকেইটাকে লৈ আহোঁগৈ ঐ। আৰু এইবছৰ যদিন টেট লগাব নোৱাৰ নহয়, আৰু 7 বছৰলৈ ৰ'ব লাগিব। 7 বছৰলৈ বুঢ়াই হ'ম আৰু। ঐ তই কৰি দে। যা তই ডকুমেণ্টছকেইটা লৈ আনগৈ, মই সোনকালে কৰি দিম। মই যাওঁ দেই, লৈ আহিছোঁ তই। মই আহিছোঁগৈ, জল্দি আহি। একদম ৰদ্দি গৈছোঁ ঐ। কিবা চৰকাৰৰ চাকৰি লৈহে অসম চৰকাৰৰ চাকৰি ঐ। মুঠতে তই অনলাইনটো কৰি দে, বাকীখিনি পঢ়া শুনা চব মই ক্লিয়াৰ কৰি দিম। পিছে LP নে UP? LP UP দুইটাই দি দে ঐ। 600 মান ওলাব চাগে এতিয়া মই এটাত ভৰাই আনিছোঁ। তোৰতো DLED BLED একোৱেই নাই। একো নাই পাৰ্চিং কি দে আকৌ পাৰ্চিং দে ATM দে। ATMটো ল। হ'ব দে। হৈ গ'ল তোৰ। PDFটো মোৰ হাততে আছে। তই ঘৰত যা, তোৰ হাতত মেছেজ এটা গৈছে ঘৰলৈ। বাচিলোঁ, ভয় খাই আছিলোঁ জানো, হ'ল যে। থেংকছ গড। ঐ তই কিতাপ পত্ৰ আনিলে মোক খবৰ দিবি দেই। মই যাওঁ। দিম যা। দে হ'ব দে। ঐ ফাইলটো মোক দি থৈ গৈছ নেকি? ফাইলটো শেষ হ'ল নেকি? সেই চাকৰিটো পাম বুলি ভাবিয়ে মনটো কিবা ভাল লাগি গৈছে, পাহৰিয়ে গ'লোঁ ফাইলৰ কথা। ইমান এক্সাইটেড হৈ নাথাকিবি, অসম চৰকাৰৰ কথাহে। ঐ ভালকে পঢ়, মইতো এতিয়া পঢ়িবলৈ ষ্টাৰ্ট দিমেই, লৈহে ইমান এবাৰ চাকৰি গম পাইছ? আহিম দে। কাকতি কি কৰিছ? এই আছাম টেটৰ চন্দ্ৰ প্ৰকাশনৰ কিতাপ আনিলি নি? 17 তাৰিখে নে 27 তাৰিখে কিবা এটা কৈছিলে দিয়াৰ কথা। আনিবিগে নে? মোৰ আছে বাৰু, এই টেটৰ এখন আছে, এনেকৈ টেটৰ আছে আৰু পুৰণা। এতিয়া মানে এই সেইখন আকৌ বৰ কমন পৰে যে। যাওঁ যদি LP এখন লৈ আহিবিচোন, UPখন বাৰু শইকীয়াই আনিম বুলি কৈছে। গোটেইকেইটাই মিলাই মিলি পঢ়িম আৰু কিবা কিতাপ আছে যদি দিবি। মোৰ ভাগৰ আধা শইকীয়াই নিলেহি। ময়ো আনিছোঁ, 2 এখন পঢ়ি আছোঁ এতিয়া। ল'ব লাগিব হেই। ভালকৈ পঢ়িছোঁ আৰু, মানে ইমান ভাল নাই হয়, হ'লেও ল'ব লাগিব এতিয়া আৰু। এইবাৰ নল'লে আকৌ আৰু 7 বছৰ পিছত আৰু বুঢ়া হ'মগৈ আৰু। ল'ম বুলিয়ে ভাবি আছোঁ বাৰু, কি হয় আৰু। ঠিক আছে হ'ব। তই মুঠতে কনফাৰ্মেশ্যনটো দিবি। ঠিক আছে হ'ব।
ঐ ল'ৰা কি কৰিছ তই? আহিলে বাব শইকীয়া। অসম দেশৰ বিষম কথা গম পাইছানে বাৰু তুমি? কি হৈছে আকৌ? DLED যে নোহোৱাকৈ কোনো পৰীক্ষা দিব নোৱাৰে, সেইটো কম্পালচৰি কৰিছে। DLED কম্পালচৰি কৰিলে নে? চফা এইটো কৰিবলৈ হ'লে এই উলিয়াব চাগে বেলেগ কিবা অপশ্যন। অফিচিয়েল নটিচ মাৰিলে গম পাইছানে বাৰু? DLED কম্পালচৰি। অফিচিয়েল নটিচ মাৰিলে? মোবাইলটো চাই লোৱাচোন বাৰু তুমি। অফিচিয়েল নটিচ মাৰিলে? চফা ঐ চফা মোৰ নিচিনাটো গোটেই গালৰ চফা দুখীয়া মূৰতে মাৰিছে আৰু ছাৰ ঐ ভাই ঐ চফা এনেই পঢ়িলো এসোপা এনেই পঢ়িছো এসোপা মই এনেই পঢ়িছো চব কাই লিখিম ন এসোপা মই চব কাই লিখিম ঐ ভাই মই চব কাই লিখিম এনেই পঢ়িম চব কাবাই লিখিম নাই নালাগে মোক চাকৰি মোক নালাগে চাকৰি অসম চৰকাৰ হাজিৰা কৰিম কণ্ট্ৰল অল ইজ ৱেল মোৰ বিয়েত নাই মোৰ DLED নাই চৰি ভাই চৰি মোৰ বিয়েত নাই মোৰ DLED নাই মই মুক্ত 600 টকা খৰচ কৰি মই ধ্বংস। হাই ফ্ৰেণ্ড, ভিডিঅ'টো বনালোঁ কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব যদি ভাল পায় আপুনি ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰিব যদি আমাৰ চেনেলটো নতুন ভুলে শুদ্ধই কিছুমান ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম আপোনালোকে আমাক কমেণ্ট কৰি জনাই থাকিব ভুলখিনি এটাক দেখাই আহিছে আৰু এইটো মোৰ ভাইটি দেই ইও অকণমান পাত অকণত আছিলে বৰ্তা লোৱা হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব আপুনি যদি আমাৰ চেনেলটো নতুন আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আশা ৰাখিলোঁ আপোনালোকৰ ওপৰতে সকলোখিনি আৰু বাই বাই।